দৰ্শকবৃন্দ, মই যামিনী দেৱী আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। মই আজি আমাৰ নামনি অসমত প্ৰচলিত, ইয়াৰ পূৰ্বে প্ৰচলিত দুটামান লোকাচাৰৰ বিষয়ে ক'ব খুজিছোঁ। আমাৰ নামনি অসমত বিয়াৰ 9 দিন, 7 দিন বা 5 দিন পূৰ্বে যাত্ৰা সান্দা খুন্দা হয়। ইয়াতো এটা আধ্যাত্মিক দিশ আছে, সেইটো হৈছে কি মানে এই অযুগ্ম সংখ্যাৰ তাৰিখকেইটাৰ ভিতৰত বৃহস্পতিবাৰ বা সোমবাৰেহে সান্দহৰ খলা দিয়া হয়। এই যাত্ৰা সান্দা খুন্দোতে আয়তীসকলে বৰ ৰং ৰহস্যৰে এই উৎসৱটো পালন কৰে। যাত্ৰা মানে আৰম্ভণি আমি সকলোৱে জানো, গতিকে বিয়াৰ শুভ আৰম্ভণি হয় এই যাত্ৰা সান্দা খুন্দাৰ জৰিয়তে। যাত্ৰা সান্দা সেই বিয়াৰ ঘৰলৈ নুমাই আনে এক আনন্দ উৎসৱৰ পৰিৱেশ। এতিয়া কথা হ'ল যাত্ৰা সান্দা কেনেকৈ খুন্দে আৰু কিয় খুন্দে। যাত্ৰা সান্দা খুন্দিবলৈ কিছুমান সামগ্ৰীৰ প্ৰয়োজন। মই আজি আপোনালোকক কেইপদমান সামগ্ৰী দেখুৱাব খুজিছোঁ, যি কেইপদ নেকি আজিৰ নৱপ্ৰজন্মই নহয়, বোৱাৰীবিলাকো হয়তো দেখা নাই। সান্দহ ভাজিবলৈ উধানৰ প্ৰয়োজন। আজিকালি উধান বনাব জনা মানুহ নোহোৱা হৈ যোৱাৰ বাবে এই উধানৰ প্ৰচলন প্ৰায় বন্ধ হৈ গৈছে। তাৰ ঠাইত নতুন ইটা ব্যৱহাৰ কৰা হয়। মই আজি আপোনালোকক দেখুৱাবলৈ এটা উধন বনাই আনিছোঁ। এয়া চাওক, এইটো মোৰ হাতত উধন, মাটিৰে ত্ৰিভুজ আকৃতিৰ বনোৱা। এইটো হৈছে উধন, মাটিৰে বনোৱা ত্ৰিভুজ আকৃতিৰ। ইয়াতো সেন্দুৰৰ ফোট দিয়া হয়, অৰ্থাৎ যাত্ৰা সান্দহৰ খলা দিবলৈ যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰা হয় আটাইবোৰতে সেন্দুৰৰ ফোট দিয়া হয়। আকৌ সান্দহ ভাজিবলৈ মাটিৰ চৰু, এইটো এটা মাটিৰ চৰু, এই যে দেখিছে মোৰ হাতত, এইটো এটা নতুন মাটিৰ চৰু। এই চৰুতেই সান্দহ ভজা হয়। এই সান্দহৰ ধানখিনি ভাজিবলৈ যি পাত ব্যৱহাৰ কৰা হয়, যি পাতেৰে সান্দহ এনেকৈ লৰাই ভাজিব, এইডালৰ নাম হৈছে লুৰি। এই লুৰিডাল বাঁহৰ মাৰি এডালত খেৰ এমুঠি সোপা বনোৱাৰ নিচিনাকৈ মেৰিয়াই বনাই দিয়ে আৰু এইডালেৰে এনেকৈ সান্দহ ভাজে। ইয়াতো সেন্দুৰৰ ফোট লগোৱা হয়। এই চৰুটোতো সেন্দুৰৰ ফোট দিয়া হৈছে, আকৌ এই মাৰিডালতো সেন্দুৰৰ ফোট দিয়া হৈছে। যাত্ৰা সান্দহ খুন্দিবলৈ ঘাইকৈ ঢেঁকী বা উৰলৰ প্ৰয়োজন। ঢেঁকী ঘৰ সাৰি মচি পৰিষ্কাৰ কৰি লৈ তাত চাকি ধূপ জ্বলাই, আগলতী কলপাতত চাকি ধূপ জ্বলাই তামোল পাণ দিয়ে। ঢেঁকীটো পৰিষ্কাৰকৈ কাপোৰেৰে সাৰি মচি লয়। আনকি ঢেঁকীৰ থোৰা, ঢেঁকীৰ কাটৰা সেইবিলাকো নতুনকৈ লগাই দিয়া হয়, যাতে কোনো বিজুতি নঘটে। এটা শুভ কৰ্মৰ কাৰণে, শুভ দম্পতীৰ নৱবিবাহৰ কাৰণে যিটো আয়োজন শুভ আৰম্ভ হয়, সেইটোত যাতে কোনো বিজুতি নঘটে। অকণমান হয়তো বিজুতি ঘটিলে মন বেয়া হৈ যাব, পৰিৱেশ নষ্ট হৈ যাব। সেইকাৰণে এই সকলো দিশ সুচাৰুৰূপে চালি জাৰি চোৱা হয়। যাত্ৰা সান্দা খুন্দিবলৈ যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰা হয়, আটাইবোৰ সামগ্ৰী নতুন সামগ্ৰী। যেনে ধৰক খৰাহী, ডলা, এইবিলাকো নতুনকৈ অনা হয় আৰু সেইবিলাকতো সেন্দুৰৰ ফোট দিয়া হয়। ঢেঁকীতো সেন্দুৰৰ ফোট দিয়ে আৰু অকণমান তেলো দিয়ে। আমি সকলোৱে জানো ঢেঁকী হৈছে নাৰদৰ বাহন, সেয়ে নাৰদক সন্মান জনাই ঢেঁকীতো এযোৰ তামোল পাণ দিয়া হয়। এতিয়া আয়তী 5গৰাকী বা 7গৰাকী আয়তীয়ে এই সান্দহৰ খলা দিয়ে। এই যে দেখুৱালোঁ মই উধন, এনেকুৱা 3টা উধনৰ ওপৰত মই দেখুওৱা চৰুটো পাতি লয় আৰু তাত তলত জুই জ্বলাই সান্দহৰ ধান ভাজে। 3গৰাকী সধৱা আয়তীয়ে একেলগে 3 আজলি সান্দহৰ ধান চৰুত দিয়ে আৰু মই দেখুওৱা সেই লুৰিডালেৰে এজনীয়ে বহি লৈ সান্দহৰ ধানখিনি ভাজে আৰু ভজা হ'লি ঢেঁকীৰ পখলিত ঢালি দিয়ে। আৰু বাকী 5গৰাকী হ'লে এজনীয়ে সান্দহ ভাজে, 4গৰাকীয়ে ঢেঁকী দিয়ে।
আৰু 7গৰাকী হ'লে এজনীয়া সান্দহ ভাজে, 6গৰাকীয়ে ঢেঁকী দিয়ে। এই সান্দহ ঢেঁকী দিওঁতে অলপ বল প্ৰয়োগ কৰি দিয়া হয়, এইকাৰণে যাতে সান্দহখিনি সুন্দৰকৈ চেপেটা হয়, দেখিবলৈ শুৱনি হয়। সেইকাৰণে আমাৰ আয়তীসকলে এই উৎসৱটো বৰ আনন্দ উল্লাসেৰে পালন কৰে। এই অনুষ্ঠানত আয়তীসকলক তেল সেন্দুৰ ঘঁহিব দিয়া হয়। আয়তীসকলে উৰুলি গীতেৰে, গোটেই চুবুৰীৰ আয়তীয়ে লগ হৈ উৰুলি গীতেৰে বিয়াঘৰ ৰজনজনাই ৰাখে আৰু ইজনীয়ে সিজনীৰ গালে মুখে সেন্দুৰ সানি এটা বেলেগ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বিয়াৰ 7 দিন বা 5 দিন আগৰ পৰাই বিয়াঘৰত এনে এটা মধুময় পৰিৱেশৰ আয়োজন হয় যে এইটো নেদেখা লোকে কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। এই যাত্ৰা সান্দহৰ যি এই প্ৰথম তিনিগৰাকীয়ে 3 আঁচলি চৰুত ধান দি সেইটো এটা খলা বুলি কোৱা হয়। এনেদৰে 7 বাৰ অৰ্থাৎ 7 খলা সান্দহ নিয়মমতে খুন্দিব লাগে। এই সান্দহৰ আধ্যাত্মিক দিশটো হৈছে যে বিয়াৰ দিনাখন যি শ্ৰাদ্ধাদি কৰে, পঞ্চদেৱতাক পূজা কৰে, সেই দেৱতাৰ পূজালৈ বা শ্ৰাদ্ধৰ আদি পুৰুষলৈ এটা ভাগ আগবঢ়াই দিয়া হয়। আৰু বাকীখিনিৰ পৰা দৰা কইনাৰ বিয়াৰ শেষত ব্ৰত ভাঙিবলৈ সেই সান্দহৰে ব্ৰত ভঙাৰ কাৰণে খাবলৈ দিয়া হয়। যাত্ৰা সান্দহ আমাৰ অতি পুৰণিকলীয়া নিয়ম বা পুৰণি দিনৰ পৰা চলি অহা এটা প্ৰথা। ইয়াক ধৰি ৰাখিবলৈ আজি বহুত পিছ পৰি গৈছে মানুহখিনিয়ে, কাৰণ মই ক'লোৱেই যে উদ্যান বনাবলৈ মানুহ নাই, এতিয়া নাজানে, ইটাৰ ওপৰত দিয়ে। গতিকে মই ভাবিছোঁ, মোৰ এটা আশা যে আমাৰ অতীতৰ পুৰণি পৰম্পৰাখিনি কিঞ্চিত পৰিমাণেও হ'লেও যদি মই এই ইউটিউবৰ জৰিয়তে জীয়াই ৰাখিব পাৰোঁ, তাৰে এটা প্ৰচেষ্টা হাতত লৈছোঁ। যাত্ৰা সান্দহৰ বিষয়ে মই আৰু বেছি নকওঁ। এক আনন্দমুখৰ উৎসৱমুখৰ পৰিৱেশ আয়তীসকলে সৃষ্টি কৰে। ইয়াত পুৰুষৰ কোনো ভূমিকা নাথাকে, অকল আয়তীয়ে কৰে। সেইকাৰণে এই লোকাচাৰটোক স্ত্ৰী আচাৰ বুলিও কোৱা হয়। গতিকে ৰাইজ আপোনালোকে চাই থাকিব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই যাত্ৰা সান্দহত আয়তীসকলেনো কেনেকৈ কিবোৰ গীত গায়, সেই গীতকে মই আপোনালোকক গাই শুনাম। নমস্কাৰ, সুপ্ৰভাত।